হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি কেইটামান মহৎ লোকৰ বাণী লৈ আহিছোঁ। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। সত্যই সুন্দৰ আৰু সুন্দৰে সত্য, এয়া কিটছে কৈছে। সত্যই সৰ্বাতোতকৈ শক্তিশালী যুক্তি, এয়া ছফোক্লিছে কৈছে। সাধুজন হিমালয়ৰ দৰে দূৰৰ পৰাই দৃশ্যমান, কিন্তু অসাধুজন ৰাতি নিক্ষেপ কৰা কাঁড়ৰ দৰে অদৃশ্য, এয়া পালি সাহিত্যই কৈছে। মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কাৰণ ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, আছে মাথো আমাৰ প্ৰত্যেকৰ অন্তৰত, এয়া মহাত্মা গান্ধীয়ে কৈছে। জুয়ে শুকান খৰি পুৰি ছাই কৰাৰ দৰে ঈৰ্ষাই সকলো কাম নষ্ট কৰি পেলায়, এয়া হজৰত মহম্মদে কৈছে। বিশ্বৰ বাবে প্ৰয়োজন খাদ্য, আশ্ৰয়, মৰম চেনেহ আৰু প্ৰাৰ্থনাই শান্তি আৰু ঐক্যৰ বান্ধোন, এয়া মাদাৰ টেৰেছাই কৈছে। কৰ্মই আমাক তিনিটা বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে, ক্লান্তি, কুঅভ্যাস আৰু অভাৱ, এয়া ভল্টিয়াৰে কৈছে। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।